নমস্কাৰ বন্ধু বান্ধৱীসকল, ষ্টাডি ৱেল ইউটিউব চেনেলটোলৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিম আধুনিক ভাৰতৰ ইতিহাসৰ কিছুমান বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে। আৰু এই ভিডিঅ'খন আপোনালোকৰ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে বহুতেই জৰুৰী হয়। তেন্তে বলক আজিৰ এই ভিডিঅ'খন আৰম্ভ কৰোঁ। 1510 চনত গোৱা কোনে দখল কৰিছিল? ইয়াৰ উত্তৰ হৈ যাব আলবুকৰ্ক। নেক্সট কুৱেশ্যন, ডচসকলৰ দ্বাৰা নিৰ্মিত বিশেষ প্ৰকাৰৰ জাহাজক কি বুলি কোৱা হৈছিল? উত্তৰ হৈ যাব ফ্লুটশ্বিপ বুলি কোৱা হৈছিল। ইউৰোপৰ পৰা ভাৰতলৈ অহা সমুদ্ৰী পথ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ভাস্কো ডা গামা। কোনজন পৰ্তুগীজ ভাইচৰয়ে ভাৰতীয় নাৰী বিয়া কৰাৰ উৎসাহ জগাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব আলবুকৰ্কে ভাৰতীয় নাৰী বিয়া কৰিবলৈ উৎসাহ জগাইছিল। ডচসকলে তেওঁলোকৰ প্ৰথম ফেক্টৰী ক'ত স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব মছুৰীপট্টমত তেওঁলোকে নিজৰ প্ৰথম ফেক্টৰী স্থাপন কৰিছিল। পৰ্তুগীজসকলে প্ৰথমে তেওঁলোকৰ বাণিজ্যিক ঘাটি ক'ত নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব কোচিনত তেওঁলোকে নিজৰ বাণিজ্যিক ঘাটি নিৰ্মাণ কৰিছিল। ভাৰতলৈ অহা প্ৰথম ইংৰাজী জাহাজৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ৰেড ড্ৰেগন। ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল। ভাৰতলৈ অহা প্ৰথম ইউৰোপীয়সকল কোন আছিল? উত্তৰ হৈ যাব পৰ্তুগীজসকল আছিল প্ৰথমলৈ ভাৰত অহা ইউৰোপীয়সকল। ডচ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰা হৈছিল? উত্তৰ হৈ যাব 1602 চনত। চনত তুৰ্কীসকলে কনষ্টাণ্টিনোপল অধিকাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 1453 চনত তুৰ্কীসকলে কনষ্টাণ্টিনোপল অধিকাৰ কৰিছিল। বেংগলত দ্বৈত শাসনৰ নীতি কোনে ৰাখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ৰবাৰ্ট ক্লাইভ। বংগালত দ্বৈত শাসনৰ ব্যৱস্থা কোনে শেষ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ৱাৰেন হেষ্টিংছ। সহায়ক সন্ধি কোনে লাগু কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব লৰ্ড বেলিজালিয়ে। পলাচী যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 1757 চনত। পলাচী যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব চিৰাজউদ্দৌলা আৰু ইংৰাজসকলৰ মাজত হৈছিল। জেমছ প্ৰথমৰ কোনজন ৰাজদূত জাহাংগীৰৰ দৰবাৰত আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ছাৰ টমাছ ৰ'। কোনজন বিদেশী আক্ৰমণকাৰীয়ে ভাৰতৰ পৰা কোহিনুৰ আৰু ময়ূৰ সিংহাসন লৈ গৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব নাদিৰ শ্বাহে। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ হৈ যাব লৰ্ড উইলিয়াম বেণ্টিক। সতী প্ৰথা কোনে শেষ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব লৰ্ড উইলিয়াম বেণ্টিক। ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব লৰ্ড কেনিং। 1857 চনৰ চিপাহী বিদ্ৰোহ পোন প্ৰথমবাৰৰ বাবে ক'ত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব মেৰঠত। চিপাহী বিদ্ৰোহৰ সময়ৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ হৈ যাব লৰ্ড কেনিং আছিল ভাৰতৰ গভৰ্ণৰ জেনেৰেল। ব্ৰাহ্ম সমাজৰ সংস্থাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ৰাজা ৰামমোহন ৰায়। শুদ্ধি আন্দোলন কোনে আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ হৈ যাব দয়ানন্দ সৰস্বতী। অলিগড় আন্দোলন কোনে আৰম্ভ কৰিছিল? উত্তৰ হৈ যাব সৈয়দ আহমেদ খান। সত্যাৰ্থ প্ৰকাশ কাৰ কৃতি? উত্তৰ হৈ যাব দয়ানন্দ সৰস্বতীৰ কৃতি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থাপন কেতিয়া কৰা হৈছিল? উত্তৰ হৈ যাব 1885 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংস্থাপক কোন আছিল? উত্তৰ হৈ যাব A.O. হিউম। কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ অধ্যক্ষতা কোনে কৰিছিল? উত্তৰ হৈ যাব ব্যোমকেশ চন্দ্ৰ বেনাৰ্জী। কংগ্ৰেছৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল? উত্তৰ হৈ যাব এনি বেচেণ্ট আছিল। লাল বাল পাল বুলি কাক জনা যায়? উত্তৰ হৈ যাব লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল আৰু বাল গংগাধৰ তিলক। কোনজন ভাইচৰয়ে বংগালৰ বিভাজন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব লৰ্ড কাৰ্জনে। লণ্ডনত ইণ্ডিয়া হাউচৰ স্থাপন কোনে কৰিছিল? উত্তৰ হৈ যাব শ্যামা কৃষ্ণ বৰ্মা। ভাৰতীয় ক্ৰান্তিৰ মা বুলি কাক জনা যায়? উত্তৰ হৈ যাব মেডাম ভিকাজী কামা ৰুষ্টামাক জনা যায়। মুছলিম লীগৰ স্থাপন কেতিয়া কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 1906 চনত। গদৰ পাৰ্টি কোনে আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হৈ যাব লালা হাদৰজাল। কোনজন ভাইচৰয়ৰ সময়ত INCৰ স্থাপন কৰা হৈছিল? উত্তৰ লৰ্ড ডফৰিন। গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন আছিল? উত্তৰ গোপাল কৃষ্ণ গোখলে। স্বৰাজ মোৰ জন্মসিদ্ধ অধিকাৰ বুলি কোনে কৈছিল? উত্তৰ হৈ যাব বাল গংগাধৰ তিলক। জালিৱানাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল? উত্তৰ 13 এপ্ৰিল 1919 চনত। গান্ধীয়ে প্ৰথম সত্যাগ্ৰহ ক'ত আৰম্ভ কৰিছিল? উত্তৰ হৈ যাব চম্পাৰণত। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰা হৈছিল? উত্তৰ হৈ যাব 1920 চনত আৰম্ভ কৰা হৈছিল। কোনটো ঘটনাৰ কাৰণে অসহযোগ আন্দোলন বন্ধ কৰা হৈছিল? উত্তৰ হৈ যাব চৌৰি চৌৰা হত্যাকাণ্ডৰ পিছত। স্বৰাজ পাৰ্টিৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ হৈ যাব মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস। চাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল? উত্তৰ হৈ যাব 3 ফেব্ৰুৱাৰী 1928 চনত আহিছিল। INCৰ 1929 চনৰ লাহোৰ অধিৱেশনৰ অধ্যক্ষতা কোনে কৰিছিল? উত্তৰ জৱাহৰলাল নেহৰু। চিভিল ডিছঅবেডিয়েন্স মুভমেণ্টৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? উত্তৰ লৰ্ড আৰউইন। মহাত্মা গান্ধীয়ে কোনখন ঘূৰণীয়া মেজমেলত ভাগ লৈছিল? উত্তৰ দ্বিতীয় মেজমেললৈ। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ গঠন কেতিয়া কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 1920 চনত। কৰা নহ'লে মৰা শ্লোগানটো কোনে দিছিল? উত্তৰ হৈ যাব মহাত্মা গান্ধী। ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 9 আগষ্ট 1942 চনৰ পৰা আৰম্ভ হৈছিল। আজাদ হিন্দ ফৌজৰ গঠন কোনে কৰিছিল? উত্তৰ হৈ যাব সুভাষ চন্দ্ৰ বসুৱে গঠন কৰিছিল।
কোন আয়োগৰ আধাৰত ভাৰতৰ বিভাজন কৰা হৈছিল? উত্তৰ মাউণ্ট বেটান এক্ট। কংগ্ৰেছৰ কোনটো অধিৱেশনৰ পিছত সুভাষ চন্দ্ৰ বসুৱে পদত্যাগ কৰিছিল? উত্তৰ ত্ৰিপুৰী অধিৱেশন। অসহযোগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীক কিহৰ উপাধি দিয়া হৈছিল? উত্তৰ কেচাৰে হিন্দ। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম বাণিজ্যিক ঘাটি ক'ত নিৰ্মাণ কৰিছিল? উত্তৰ চুৰাটত নিৰ্মাণ কৰিছিল। মুছলিম লীগ কোনে গঠন কৰিছিল? উত্তৰ হৈ যাব আগা খানে গঠন কৰিছিল। INCৰ প্ৰথম মুছলিম অধ্যক্ষ কোন আছিল? উত্তৰ হৈ যাব বদৰুদ্দিন তৈয়াবজী। ভাৰতীয় পুনৰ্জাগৰণৰ জনক বুলি কাক কোৱা হয়? উত্তৰ ৰাজা ৰামমোহন ৰায়। ৰামকৃষ্ণ মিছন কোনে স্থাপন কৰিছিল? উত্তৰ হৈ যাব স্বামী বিবেকানন্দই। INCৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ হৈ যাব মুম্বাইত অনুষ্ঠিত হৈছিল। ইনকলাব জিন্দাবাদৰ শ্লোগানটো কোনে দিছিল? উত্তৰ হৈ যাব ভগত সিঙে দিছিল। ভাৰতত বাজেট ব্যৱস্থাৰ আৰম্ভ কোনে কৰিছিল? উত্তৰ হৈ যাব লৰ্ড কেনিঙে কৰিছিল। INCৰ স্থাপন কেইজন প্ৰতিনিধিৰ লগত হৈছিল? উত্তৰ হৈ যাব 72 জন। কোনটো অধিৱেশনত কংগ্ৰেছৰ বিভাজন হৈছিল? উত্তৰ চুৰট অধিৱেশনত। চুৰট অধিৱেশনৰ অধ্যক্ষ কোন আছিল? উত্তৰ হৈ যাব ৰাজবিহাৰী ঘোষ। মহাত্মা গান্ধী আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ হৈ যাব 1915 চনত। INCৰ লক্ষ্ণৌ অধিৱেশন কেতিয়া হৈছিল? উত্তৰ হৈ যাব 1916 চনত হৈছিল। 1916 চনত হোম ৰুল লীগৰ নেতৃত্ব কোনে কৰিছিল? এনি বেচেণ্ট আৰু বাল গংগাধৰ তিলক। INCৰ প্ৰথম ভাৰতীয় মহিলা অধ্যক্ষ টাইপিং মিষ্টেক কোন আছিল? উত্তৰ হৈ যাব সৰোজিনী নাইডু। ৰাওলাট আইন কেতিয়া গৃহীত কৰা হৈছিল? উত্তৰ হৈ যাব 1919 চনত। ভাৰতত খিলাফত আন্দোলনৰ নেতৃত্ব কোনে কৰিছিল? উত্তৰ শৌকত আলী আৰু মহম্মদ আলী। চৌৰি চৌৰা হত্যাকাণ্ড কেতিয়া কৰা হৈছিল? উত্তৰ হৈ যাব 4 ফেব্ৰুৱাৰী 1922 চনত। অসহযোগ আন্দোলন কেতিয়া স্থগিত হৈছিল? উত্তৰ হৈ যাব 12 ফেব্ৰুৱাৰী 1922 চনত। গান্ধীয়ে কোন স্থানত কৰ্ণাটক কংগ্ৰেছৰ অধিৱেশনত অধ্যক্ষতা কৰিছিল? উত্তৰ 1924 চনত। 1929 চনৰ লাহোৰ অধিৱেশনৰ অধ্যক্ষতা কোনে কৰিছিল? উত্তৰ জৱাহৰলাল নেহৰু। কংগ্ৰেছৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? উত্তৰ হৈ যাব লাহোৰ অধিৱেশন। দাণ্ডি যাত্ৰা ক'ৰ পৰা ক'ৰলৈকে হৈছিল? উত্তৰ হৈ যাব সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে। প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল? উত্তৰ 1930 চনত হৈছিল। প্ৰথম ঘূৰণীয়া মেজমেলৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ মেকডোনাল্ড। গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল? উত্তৰ হৈ যাব 5 মাৰ্চ 1931 চনত। কংগ্ৰেছৰ কৰাচী অধিৱেশনৰ নেতৃত্ব কোনে কৰিছিল? উত্তৰ হৈ যাব চৰ্দাৰ বল্লভভাই পেটেল। কোন চনত মুছলিম লীগে পাকিস্তানৰ দাবী কৰিছিল? উত্তৰ হৈ যাব 1940 চনত। ক্ৰিপছ মিছন কেতিয়া ভাৰতলৈ আহিছিল? উত্তৰ হৈ যাব 1942 চনত ভাৰতলৈ আহিছিল। ইণ্ডিয়া উইন্স ফ্ৰীডম কাৰ আত্মকথা? উত্তৰ হৈ যাব মৌলানা আব্দুল কালাম আজাদ। ভাৰত স্বাধীন হোৱা সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ হৈ যাব ক্লিমেণ্ট এটলি। কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল? উত্তৰ হৈ যাব মাৰ্চৰ 1946 চনত। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ লৰ্ড মাউণ্ট বেটানাই। মৰ্লমিণ্টো এক্ট কেতিয়া গৃহীত হৈছিল? উত্তৰ হৈ যাব 1909 চনত। দিল্লী দৰবাৰৰ আয়োজন কেতিয়া কৰা হৈছিল? উত্তৰ হৈ যাব 1911 চনত কৰা হৈছিল। ভগত সিঙক ফাঁচীৰ আৰ্ডাৰ দিয়া ন্যায়াধীশজন কোন আছিল? উত্তৰ হৈ যাব G.C. হিল্টন। দ্য ভইচ অফ গান্ধী কিতাপখনৰ লেখক কোন? উত্তৰ হৈ যাব মহাত্মা গান্ধী। জয় হিন্দৰ শ্লোগান কোনে দিছিল? উত্তৰ হৈ যাব সুভাষ চন্দ্ৰ বসুৱে দিছিল। লাষ্ট কুৱেশ্যন, প্ৰথম ভাৰতীয় IAS কোন আছিল? উত্তৰ হৈ যাব সত্যেন্দ্ৰ নাথ টেগোৰ।